নারায়ণ কাহে ভকতি করু তেরা নারায়ণ কেলে সে The 576th birth anniversary of Mahapurush Srimanta Shankardev. শ্ৰীলংকাৰ কলম্বোস্থিত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576তম জন্মোৎসৱ আজি পালন কৰা হয় আৰু এই জন্মোৎসৱৰ লগত সংগতি ৰাখি মহাপুৰুষজনাৰ এটি বৰগীত নাৰায়ণ কাহে ভকতি কৰো তেৰা এই বৰগীতটো মূল ব্ৰজাৱলী ভাষাত আৰু ইয়াৰ লগতে যি সিংহলী অনুবাদ আছিলে সেই হিংগলী অনুবাদ কৰোৱা হৈছিলে হিংগলী অনুবাদ আমি একেলগে পাৰফৰ্ম কৰিছিলোঁ আৰু এই আমি এখন CD হিচাপে তাক প্ৰস্তুত কৰিছোঁ আৰু ভাৰতীয় উচ্চায়োগৰ উপ উচ্চায়ুক্ত ডক্টৰ সত্যাঞ্জল পাণ্ডে আজি এই CDখন মুকলি কৰে।